খবৰ আশা কৰিছোঁ চবৰে খবৰ ভাল হ'ব। আজি হ'ল শুক্ৰবাৰ। চ' এতিয়া মই যাই আছোঁ হেমেন্থিত, তাকে গ'লে এতিয়া হেমেন্থিত যাই পেলাই ভেলাঘৰৰ কামবিলাক কৰোঁ। মাজৰ বাদল পুতছি, কিন্তু ছাইডৰ কামি চামিবিলাক পুততে আছে আৰু ছাইডৰ বাহু পুততে আছে। চ' আজি যিমান পাৰোঁ ভেলাটো ক্লিয়াৰ কৰিব চেষ্টা কৰিম। ক্লিয়াৰ কৰিবই লাগিব যেনেকৈ কি নহ'ল আজি। ত' এতিয়া তাকে হেমেন্থিত গ'লে যাওঁ, সেন্ধে গ'লে তাতে আছে চবকেইটাই, মই তাকে গ'লে যাই আছোঁ। এতিয়া তাকে বলক তাকে গ'লে যাই লগ পাই আছোঁ আপোনালোক। হে গাইছ, আজি আমি বনাই আছোঁ ভেলাঘৰ। আৰু ৰমেনে বাঁহ পুতিছে, মই পুতিলোঁ, মোৰ হাত চাত লেতেৰা পুৰা চব বালা বালা হৈ আছে। আৰু তাতে এইকেইটা বহি আছে, মাজৰ বাঁহডাল বৰ্তমান পুতা আছে আৰু চাইডৰকেইডাল পুতপে আছে। বাঁহ চাহ চব অনা আছে এইগিলাখান। তো আমি এইগিলাখান পুতি পুতি আজি ভেলাটো কমপ্লিট কৰিব চেষ্টা কৰিম। ভিডিঅ'টো চাই থাকক। খচলিগে কি খচলিগে চাই থাকক, দেখুৱাই আছোঁ। আজি কমপ্লিট কৰিব চেষ্টা কৰিম গোটেই দিনটো। ঐ দি খেলাৰ কথা শুনছ নে ইন্দুৰ কথা শুনছ? হা জীৱনত এনে খুন্দি পাইছিলি না? হা ফাৰ্ষ্ট টাইম নেকি? গুৱাহাটীত কেইবাৰ যাই পিছত ই গুৱাহাটীত কেইবাৰ গেছি মনটো? 7 মান গেছি নেকি? তুমি কেইবাৰ গেছো তামোলপুৰত? তামোলপুৰত মই যাওঁ মই আৰু তামোলপুৰত কিয় যাওঁ? এইটো কিন্তু কাটি নিদিবি আৰু ৰাখুৱে কিন্তু দমছে এদি ৰাখুৱে এইটো মনটো হোৱাট ইউ লিভিং? গৰীব মানুহ আহিলে বুজি নাপাওঁ। গৰীব মানুহে নাজানে নেকি ইংলিছ? তোৰ পঢ়া শুনা নাই তাকে কওক দেখ। অ' কি কথা এইটো? হা তই ভেলা ঘৰৰ কথা শুনছে? হা কি পুতবি ৰে তই? খেল নেকি তই? হা পুতবি ৰে সৰুকে খান ভেলা ঘৰৰ কথা শুনছি চাইচোন। কিবা ক'বা আবু, কিবা ক'বা? হাই দিয়া ব্লগত, হাই দিয়া বাবু, ব্লগত হাই দিয়া। হাই ব্লগ বুলি ক, হাই ব্লগ বুলি ক, হাই ব্লগ ক, হাই ব্লগ ক হেমেন ক হাই ব্লগ ক ক। না নকওঁ মই এইটো মই ভ্লগ ভাল নাপাওঁ সঁচা। মই কেম্বা ভ্লগ লগু ষ্টৰি বুলি চাওঁ আৰু নাচলোঁ। কিবা ক'বা তুমি? কিবা ক'বা? চলি বুলি চাব নালাগে। মনটো কিবা ক'বা তুমি? এটিটিউডত কৈছে হা তোমাৰ লগৰ চলিৰ এই কমেণ্ট তোমাৰ ব্লগৰ ওপৰত কিবা ক'বা নে তুমি? কোৱা ছাপোৰ্ট কৰা, দা কৰিব নালাগে হয়নে নহয়? হা দা কৰি কি হ'ব হয়নে নহয়? চৰকাৰতো দা আগদিনা গোটাকেইটাই যাব লাগে। মই দেৰিকে যাম। গাৰ্লফ্ৰেণ্ড আছে না? আমাৰ বাৰু গাৰ্লফ্ৰেণ্ড আছে, ডাইৰেক্ট বিয়াই পাতিম। বিয়া পাতিম চবেই পাতো যাম দেনাপ্তা আগত পাতিম। মোৰ লগত ইচ্ছা মই যেতিয়া পাতো বিয়া পাতিমে। চখনত কিয় যাব? আগে কোনি চখন যাব মনটো তই দিও যাৰ বয়স বেছি তাৰ যোনে আগে বিয়া পাতে সি চখন যাব। ইয়াৰ আগে চুলি সৰব বিয়া আগে উঠব না, ই আগে চুলি সৰব। মনটোৰ নেক্সট টাইম উঠব, কিন্তু মনটোৰ পেনটো ভাল লাগছে কিন্তু পিছমান দিলে নেকি মনটো কিয়? এই দেখছ মানে অডিয়েন্স গিলা সন্মান নকৰে। কি তাৰমানে তোমাৰ ভাল লগা আছিল কিন্তু দেখছ হা ওরা কি কবা ওরা অডিয়েন্সকে সন্মান দিছি। বয়া কথা মনটো বয়া কথা। অ এই গাতা আগতে কি শুনছিলা তুমি? এইটো হাত গাতা গা গাতা মুখত কি মানে অসমীয়া ফাঁচি যায় নেকি? আজিকালি ঘৰা গুৱাহাটীত চলি না, গুৱাহাটী চলি গ'লে অলপ অসমীয়া ভালকৈ ক'ব নোৱাৰে। কি লৈছ? স্পেলিং কৈছ? প্লেটৰ স্পেলিং অসমীয়াত ক, অসমীয়াত ক, অসমীয়াত ক। নাই নাই প্লেটৰ অসমীয়া ক, অসমীয়া ক, অসমীয়া ক। তুমি দুখীয়া ঘৰত নেকি? হা সেইকাৰণে গুৱাহাটীত প্লেট লৈছে। আনএডুকেটেড পিপুল কি কবা লগু বুলি এটা সহ্য কৰি থাকোঁতে মনটো ভৰি খান অলপমান চাইড কৰি দিছে বোলে। তো আমাৰ ভেলাঘৰ 50% কমপ্লিট। 50% 20% কমপ্লিট। আৰু মন্দিৰতে বাছা হেৰি কৰি আছে, অলপ ঘূৰিব ট্ৰাই কৰি আছে। আৰু পৰাগ দাই দাখান ধাৰে আছে, মানে দাখানৰ এনেকুৱা ধাৰ সেইকাৰণে ধাৰিব লগা আছে। কাগেজো কাটা নাযায় দাখানেদি। আৰু বাকী বনাই আছোঁ, গাঁটা এটা খুন্দা হ'ল। কি কবি? সেই গাইজ আমাৰ ভেলাটো 30% হৈছে আৰু মোটামুটি 20%ৰ ভিতৰত বাছা পুতা ভেলা বান্ধা হৈ যাব। চ' কালি আমি কনচিয়াছনি দিম, আজিয়ে দিম। চাইডক ভিডিঅ' চাইডক
দেখুৱাইছোঁ চব খান্দি কেনেকৈ কি কৰে চাই দিয়ক বুকুৰ আশা বাঢ়িল মইনা বুকুৰ আশা বাঢ়িল মনৰ হেঁপাহ বাঢ়িল মইনা মনৰ হেঁপাহ বাঢ়িল বুকুৰ আশা বাঢ়িল মইনা তো গাইজ 11টামান বজাত উঠি পেলাই ফাইনেলি আমাৰ মাজত আহি পাইছি বিশাল ই সদায় 11:30 বজাত উঠে এইটো থগ চলটো দেখো মোক সদায় কৈ থাকে না লগত নৃত্য ভালকে নেতা দে কি ক'বা লাগে মই এনে এনে লগত উঠো উঠো ক'ত থাকা কিবা এটা ক'বা খুজিছে একো ক'বা খোজা নাই তোৰ ছাত্ৰা দিবি সেইটো এক্সপিৰিয়েঞ্চ কেনেকুৱা আছে ভেলা ঘৰতে লাভ কেনেকৈ কৰিব লাগে কি উঠলি এক্সপিৰিয়েঞ্চ হৈছিল কিহৰ এক্সপিৰিয়েঞ্চ খেলা বনা ভেলা বনা এক্সপিৰিয়েঞ্চটো হ'ল ভালে আগৰ পৰাই ভেলা বানছোঁ তোৰ হে ছাত্ৰা ছাত্ৰা দিবি ঘুমটিৰ পৰা উঠি আহা এক্সপিৰিয়েঞ্চ এটা কথা এই ছাত্ৰী নহয় দে আৰু বছৰ আছে গুৱাহাটী আৰু আধা ৰাস্তাত কোনে পঢ়ব আধা ৰাস্তা গাইজ ভিডিঅ'টো চাই দিওঁ তো ফাইনেলি আমাৰ নাস্তা আহিল আমি এতিয়া নাস্তা কৰিম নাস্তাৰ প্ৰথম ৰাক্ষ্য হ'ল আমাৰ মনটো মন্টু ছেকেণ্ড হেমেন কিন্তু এহেঁতেতো চবতছে বেছি কমকৈ খাব পাৰিব চবতছে বেছি খাব পাৰিব ৰমেন কাৰণ টপত দিয়ে থাকে সদায় আৰু এটা ই নাখাওঁ তাৰ চেহেৰা দেখা নাই শুকি গৈছে সি অকল চেনি খায় সি চেনি খাওঁতে খাওঁতে শুকি গৈছে দে কাম কৰ ভালকে আৰু চলি কিন্তু এটা বস্তু কিন্তু ই কিন্তু দেৰিকৈ হয় বাৰু কামিলে চলি কিন্তু হয় না তো আৰু এটা কথা গম পোৱা নাই আমাৰ গাঁৱত জয়ে গম পাইছা নাই তুমি দেখা নাই আৰু গৈ এফালে ঘূৰি দেচোন শোল মাৰি চেচ এই যদি এই ক্লিপটো দেখা পায় শোল মাৰি চেচ গোটাই পেলাই ধৰি পৰি থাকিব এনেকৈ তাৰ একো তাপলি দেখুৱাব নালাগে মোক দেখুৱাব চাওঁ একবাৰ এক হেৰি ইফেক্ট লগাবাই নেকি দেখোন জিলকি আছে দেখা নাই ঐ কটি মেদাই দে ঐ আজি বিহু তলিত পাই ঐ আজি বিহু তলিত পাই ঐ খটিৰৰ ভিতৰত ঐ কিনো তো বাচা গাঁঠা হ'ল আমাৰ এতিয়া কল চচনি গাঁঠি আছে তলৰ গাঁঠনিটো আৰু ওপৰত কামি চামি গাঁঠা লগাইছে আহক কি কৰিবি এখন তক্তা এখন মাতি মাথাত মাৰিম কোনোবা দিনা তো গৰু চৰা চলটো দেখা নাই গৰুটো টপ্তা জোৰা দিব লগা আহিছে দেখছি না এইটো গৰু আমাৰ লোকেল গৰু এই গৰু সন্মান নকৰিবি দাদা অঁ গা দাদা গৰু নহয় গা দাদা গাইছ বাৰু দেখাইছোঁ চাইডক আমি গাঁঠা হোৱাৰ পিছত বাকী আপোনালোকক দেখাইছোঁ আৰু ভিডিঅ'টো যদি ভাল লাগি আছে এটা লাইক কৰি দিব আৰু কমেণ্টটো কথা নকওঁ তথাপিও যদি আপোনালোকে কৰিব খোজে কৰি দিব মোৰ তৰণি ঐ গাতে মোৰ তৰণি না ঐ উজাই চালাম মই ইয়াতে এনেকৈ ভালা বনাই থাকাতে এতিয়া মস্ত কমেডি হৈছে এক অফিচত প্ৰায় ফোন কৰিছে পৰকদে কথা পাতি আছে চাওকচোন কিয় কথা পাতি আছে देखिए आप आसाम में रहते राइट हाँ घर में तो किसी काम की वजह से समझ लीजिए दूसरी सिटी में जाते हैं आप हाँ तो वहाँ जाने के बाद आपको आपके बैंक रिलेटेड कोई काम पड़ जाता समझ लीजिए हाँ आप बैंक रिलेटिव रहेगा हाँ 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 बैंक रिलेटेड कोई काम रहेगा वो आप थोड़ा हिंदी में बात करिए मैं इंग्लिश बहुत गधा हूँ इंग्लिश में थोड़ा सा हिंदी में बात कीजिए मैं इंग्लिश समझ में इतना नहीं आता ठीक है सर मैं आपको हिंदी में ही बता रही हूँ हाँ, हाँ। अगर आपको बैंक पहले आपको मैं सारी फैसिलिटी समझा वो इतना देर रुकना पड़ेगा हाँ सर वो तो मैं इंटरेस्ट नहीं हूँ मेरा बहुत काम है वो मैं अभी बोला ना फैला बना रहा वो हमारे आसाम में फैला बनाता है ना वो फैला बना रहा हूँ मैं बाग करने के लिए आया हूँ मैं थोड़ा मैंने सोचा 5-10 मिनट होगा ठीक है तो आप अकाउंट ओपन करने के लिए इंटरेस्टेड हो वो एकदम नहीं हूँ मैं मेरा एक पॉकेट फुटा है एकदम मनी बैग में पूरा 3 जगह 7 टका रहता है मैं इतना अमीर का बच्चा नहीं हूँ मेरा इंटरेस्ट नहीं हूँ इसमें सर आपको इसमें जो है देखिए वो ज्यादा पैसे में आरो होता है ये मैं कि बोलना भी नहीं आता मेरे को हिंदी इतना वो मैं बोल नहीं सकता और मैं इतना सुन भी नहीं सकता यार ओ अरे आप क्या दूसरे कस्टमर से बात कीजिए
मैं भेला के बाल काटने आया हूँ ना वो अंगली पे काट जाएगा हमारा ठीक है ये सॉरी सर आपका टाइम जा रहा है लेकिन देखिए अगर आप यस बैंक वो फिर भी आप बोल रहे हैं अब कितना मतलब बात तेरी का সো দেখছি গাইছে কেনে কমেডি হয়েছে সো এনেকে আর ফোন করা বাদে দিব আর নকরে ফোন কি হব গাইছ চাই থাকচোন ভিডিঅ'টো গাইজ ফাইনেলি ফিনিচিং হৈ গ'ল আৰু এতিয়া মনটো ফিনিচিং কৰি আছে বঢ়িয়াকৈ কমেণ্ট কৰি ক'ব এটা ভেলাঘৰটো কেনে লগা আছে অলপ বেকা আছে এইটো ইগন'ৰ কৰিব নাই গম নাপায় আমাৰ ঘৰৰ কেইজনীয়ে গামোচা বব নাজানে আমাৰ ঘৰৰ কেইজনীয়ে ৰুমাল চিলাব নাজানে তো গাইজ ফাইনেলি ভেলা কমপ্লিট ৰাতিপুৱাৰ পৰা একো খোৱা নাই তামাম ভোক লাগছে আৰু দিনটো কষ্ট কৰি ভেলাটো কমপ্লিট কৰিলোঁ ভিডিঅ'টো ইয়াতকৈ ওপৰত দীঘলা নকৰোঁ আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়া এটা লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব কাৰণ কষ্ট হৈছে বহুত আৰু তোৰ কষ্ট এই দেখা নাই হাতে চাতে চাল যায় কি বেছিকে কাটাও গেছি দেচোন এইটো বেলেগ তে- খেলাটো ভাল লগা আছে ভাল লাগে তে এইটো ভিডিঅ' এইখিনি আছিল ইয়াতকৈ ওপৰত দীঘলা নকৰোঁ নেক্সট ভিডিঅ'ত লগ পাম আজিলৈ এইখিনি আছিল বাই বাই